পানী অলপ দি দিয়ক, পানী অলপ। নমস্কাৰ বন্ধুসকল, মিষ্টাৰ নিমখল ইউটিউব চেনেলত আকৌ পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি আপোনাৰ সত্ৰ এখন ফুৰিব আহিছোঁ। খটৰা সত্ৰ বুলি কয় আপোনাৰ দৰং ডিষ্ট্ৰিক্ট চিপাঝাৰ পিনেদি আহিব লাগিব। কমচে কম আপোনাৰ 20-25 কিলোমিটাৰমান আহিলে পায়। তাৰপৰা আপোনালোকৰ পৰিৱেশসমূহ দেখাবলৈ চেষ্টা কৰিম। আপোনালোকে ভিডিঅ'টো একেবাৰে চাই থাকিব। ব'লক তেন্তে আমি সত্ৰৰ ভিতৰলৈ সোমাই যাওঁ। এয়া হৈছে আপোনালোকৰ খটৰা সত্ৰৰ মেইন গেটখন। কাষতে হনুমানৰ মূৰ্তিভাগ আপোনালোকে হয়তো দেখিছেই। সত্ৰখনৰ ফ্ৰণ্টৰভাগ কি এটা সুন্দৰ পৰিৱেশ আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। বহুত ধুনীয়া ধুনীয়া আপোনাৰ ভিউ পইণ্ট আছে। বহুত ধুনীয়াকৈ ৰাখিছে সত্ৰখনৰ ফ্ৰণ্টৰভাগ। গোটেই সত্ৰখনেই ধুনীয়াকৈ ৰাখিছে। কাষতে এটা সৰু পুখুৰী এটা আছে, তাত আপোনাৰ কাছ আছে বুলি কৈছে। আপোনালোকক কাছ দেখুৱাবলৈ চেষ্টা কৰিম। একদম ভিডিঅ'টো চাই থাকিব আপোনালোকে। নম নম নাৰায়ণ হৰি কৰিব কামায়া কানে যা আপোনাৰ তেওঁলোক দুয়োজনৰ মনৰ নাম আমাক বুক কৰি যাব হয় ক'ৰ আছে বোলো লখিমপুৰ দিছে পানী অলপ দি দিয়ক, পানী অলপ। খাই দিব লুটিয়াই দিয়কচোন, লুটিয়াই দিয়কচোন। লৈ যা আৰু এটা আছে এতিয়া এই পুখুৰীটোত এৰি দিব ন? ইয়াৰ পৰা আকৌ ধৰি নি তাতে প্লাষ্টাৰ হ'ব। এই পুখুৰীটো খান্দি দিছে তাৰমানে, এতিয়া খান্দিব ন? হয় হয়। আপুনি ভালকে উঠি লওক, আস্তে নিব। এই দিয়ক কৃষ্ণ এটা কাছ ইটো দেখিছে ন? ইটো বহুত এতিয়া 62টা 64টা হৈ গ'ল। 65টা 66। এইটো পুখুৰীতে গোটেই কাছখিনি আছিলে। ইয়াৰ পৰা ধৰি বেলেগ এটা পুখুৰীত দিয়া হৈছে। আপোনালোকক দেখুৱাইছোৱে। এটা এইটো সত্ৰখনৰ গোটেই পৰিৱেশটো আপোনালোকক দেখাবলৈ চেষ্টা কৰিলোঁ। নাজানো ভিডিঅ'টো কেনেকুৱা পাইছে, হয়তো ভালেই পাইছে। আপোনালোকে কমেণ্ট কৰি জনাব ভিডিঅ'টো কেনেকুৱা পালে। আপোনালোকক গোটেই পৰিৱেশখিনি দেখুৱাবলৈ চেষ্টা কৰিলোঁ। যদি মোৰ ভিডিঅ'টো ভাল পাইছে, লাইক এণ্ড কমেণ্ট শ্বেয়াৰ কৰি দিব। আৰু মোৰ চেনেলত যদি নতুনকৈ কোনোবা আহিছে, ছাবস্ক্ৰাইব কৰি দিব। আৰু বেছি টাইম নকৰোঁ, ইয়াৰ পৰা ওলাই দিওঁ। যথেষ্ট আমাৰ তাৰমানে ঘৰ আজি উভতি যোৱাৰ কথা, লখিমপুৰ উভতি যোৱাৰ কথা। তাতে যথেষ্ট দেৰি হৈ গৈছে। তেন্তে আজি ইয়াৰ পৰা ওলাই দিওঁ। ইয়াতে আমি ভিডিঅ'টো সমাপ্ত কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে, লাইক এণ্ড কমেণ্ট শ্বেয়াৰ কৰি দিব। তেন্তে আজি ভিডিঅ'টো সামৰণি মাৰিছোঁ।